এইফালে চাহ হৈ গ'ল মই মাছৰ ভাজি আছোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আজি মই কি কৰিম দিনটোত আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ ব্ৰেকফাষ্ট কি কৰিম লাঞ্চত কি বনাম সকলোখিনি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বনাবলৈ কি আছে চাই লওঁ ৰ'ব এয়া বেচন গুলি ৰাখিছিলোঁ বেচনৰ পিঠা বনাম লগত চাহটো বনাব লাগিব এয়া বাটাৰ অলপ দি দিলোঁ বেচনখিনিত মই মন পচন্দৰ পাচলি মিলাই থৈ দিছিলোঁ পিঁয়াজ গাজৰ ধনিয়া কেপচিকাম এনেকুৱা এতিয়া ইফালে গাখীৰ গৰম হ'বলৈ ৰাখি দিছোঁ গাখীৰ চাহ বনাম আচলতে ৰাতিপুৱা গাখীৰ চাহ খাব নালাগে কিন্তু মোৰ এইটো বেয়া অভ্যাস মানে মই নোখোৱাকৈ থাকিব নোৱাৰোঁ চাহপাত চেনি কমকৈ দিম চাহটো সকলোৱে বনাব জানে তথাপিতো কি কি কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইফালে বেচনৰ পিঠা হৈ আছে দেখিছেনে ৰ'ব দেখাই দিম চাহ কাপৰ সৈতে পুৰা খাই দিম এতিয়া ব্ৰেকফাষ্ট ৰেডি মই ব্ৰেকফাষ্টটো কৰি লওঁ ৰ'ব দুপৰীয়াৰ সাজৰ বাবে এয়া অমিতা লৈছোঁ আজি এসাঁজ থলুৱাকৈ বনাম বুলি ভাবিছোঁ আৰু এয়া ঔটেঙা লৈছোঁ কেনেকৈ কি বনাম দেখুৱাই আছোঁ আপোনালোকক একেবাৰে সহজ পদ্ধতিত মছলাবিহীন আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব অমিতাটো কাটি লৈছোঁ বেছি নলওঁ আমাৰ ঘৰৰ হিচাপত ল'ম আপোনালোকেও ল'ব খাব পাৰে এনেকৈ এদিন খাই চাবচোন সেইখিনি কুটি ল'লোঁ এতিয়া এটা আলু কুটি ল'ম ইয়াৰ লগত মই ধুনীয়াকৈ আগতে ধুই লৈছোঁ এতিয়া এইখিনি কুকাৰত বইল হ'বলৈ দিম লগত এই তিয়াই থোৱা ৰহৰ দালি আৰু মচুৰৰ দালিখিনিও দি দিলোঁ এতিয়া জোখমতে পানী দি দিম এয়া জোখমতে নিমখ দি দিলোঁ এতিয়া গেছটো জ্বলাই দিলোঁ 3টামান হুইচেল যাবলৈ দিম এইখিনি এইফালে মই কেৰাহী গৰম হ'বলৈ দিলোঁ সেইফালে কুকাৰ চেনাব লাগিছে এইফালে মই মাছৰ মূৰ ভাজি আছোঁ মাছৰ মূৰ ভাজি হৈ গ'ল এতিয়া সেইখিনি তেলতে অলপ পাঁচফোৰণ দি দিলোঁ লগতে অলপ পিঁয়াজ কেঁচা জলকীয়া দি দিলোঁ পিঁয়াজ ৰঙা কৰিলে এই তৰকাৰীখনত বহুত বেছি একো নালাগে অলপ এতিয়া হালধি গুড়ি দি দিম এয়া অলপ হালধি গুড়ি দি দিলোঁ এতিয়া ভাজি থোৱা মাছৰ মূৰ গোটা দি দিম এয়া দি দিলোঁ অলপ ভাঙি দিম এতিয়া বইল কৰি থোৱা অমিতা দাইল আলুখিনি দি দিলোঁ ইয়াত নিমখ দিয়ে থৈছিলোঁ আপোনালোকে ভাবিছে চাগে আঞ্জাখনত আদা নহৰু ব্যৱহাৰ নকৰিলোঁ বুলি কিন্তু নহৰু মই ব্যৱহাৰ নকৰোঁ বুলিয়ে নকৰিলোঁ আদাখিনি মই শেষত দিওঁ কাৰণ এইখন আঞ্জাত শেষত দিলে মোৰ পদ্ধতিত মই ভাল পাওঁ সেইকাৰণে এতিয়া মই এই আদাৰ পেষ্টটো দি দিলোঁ ইয়াত এতিয়া এটা আঞ্জাখনৰ পৰা ধুনীয়া গোন্ধ ওলাব এতিয়া মিহলাই দি আৰু অলপ ফুৰিবলৈ দিম এতিয়া মই ইয়াত এটা মছলা ব্যৱহাৰ কৰিম যিটো মই ঘৰত নিজে তৈয়াৰ কৰিছিলোঁ ইয়াত এতিয়া দি দিলোঁ বেছি নিদিওঁ অলপ দি দিম
এখন নমাই ৰাখিব পৰা হৈ গৈছে। তাৰপিছত মই বনাই আছোঁ পিঠাগুড়িৰে ঔটেঙা। এতিয়া ওপৰত কেঁচা ধনিয়া দি দিম। এয়া কেঁচা ধনিয়া দি দিলোঁ। ঔখিনি মই ধুই মেলি ল'লোঁ। দেখিছেনে বজাৰৰ ঔ কিমান মানে শুকুৱাই যোৱাৰ দৰে হৈছে, ক'লা পৰিছে। এনেকুৱা কিবা থলুৱা খাবলৈ মন গ'লে ঘৰলৈ খুব মনত পৰে। গাঁৱৰ ঘৰখনলৈ গছত লাগি থকা ঔ লগালগ পাৰি অনা আৰু জুইত ৰন্ধা আঞ্জাখনলৈ বহুত মনত পৰে। তপতাই থকা গৰম ভাত ঠাণ্ডাৰ দিনত জুইৰ কাষত বহুতেই মজা। কিন্তু ইয়াত এই বজাৰৰ পৰা অনা ঔ এতিয়া দেখিছেনে ক'লা পৰিছে। তথাপিতো ৰান্ধিম, ইয়াত নাপায় যিহেতু। এই পানী দি দিলোঁ, বইল হ'বলৈ দিম এতিয়া ধুনীয়াকৈ। ঔখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ, সিজি গ'ল। এতিয়া এনেকৈ সানি ল'ম। মই মোৰ পদ্ধতিত বনাম, ইয়াৰ জাবৰখিনি নিদিওঁ। মই কেৱল ৰসখিনিৰে বনাম পিঠাগুড়ি দি। এয়া সিজোৱা ঔটেঙাখিনি সানি পানীখিনি উলিয়াই ল'লোঁ, মানে ৰসখিনি। এতিয়া কেৰাহীত অলপ তেল দি দিলোঁ। এয়া তেলত পাঁচফোৰণ দি দিলোঁ। টেঙাৰ আঞ্জাত কিছুমানে পিঁয়াজ ব্যৱহাৰ কৰে, কিছুমানে নকৰে। মই নকৰোঁ। এই কেঁচা জলকীয়া দি দিলোঁ 3টা। এয়া ঔটেঙাৰ পানীখিনি দি দিলোঁ। এয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এয়া হালধি পাউডাৰ দি দিলোঁ। উতলিবলৈ ধৰিছে ধুনীয়াকৈ আঞ্জাখন। 2 পিচ ইয়াত মাছ দি দিলোঁ। গৰমৰ দিনত এইখন আঞ্জা খুব প্ৰিয় বহুতৰে, মোৰো প্ৰিয়। লাহে লাহে যিহেতু গৰম আহিলে, গৰমত টেঙা খাবলৈ কিমান যে মন যায়, হয়নে? মাছ দি উতলিবলৈ দিলোঁ। এতিয়া ইয়াত গুলি থোৱা 2 চামুচ পিঠাগুড়ি পানী দি দিলোঁ আৰু উতলিবলৈ দিম। এয়া দেখিছেনে ঔটেঙাৰ আঞ্জাখন ৰেডি। অলপ পনীয়াকৈ বনাইছোঁ। ওপৰত চামনি পৰিছে, কি ধুনীয়া বগা হৈছে, ফটফটীয়া। পনীয়াকৈ এইকাৰণেই ৰাখিছোঁ যে যেতিয়া ভাত খাম তাৰপিছত অলপ পি খাবলৈ জুৰে। সেইকাৰণে টেঙাৰ আঞ্জা অলপ পনীয়া হ'লে মোৰ ভাল লাগে। এনেকৈ থলুৱাকৈ ঔটেঙাৰ মাছৰ লগত জোল বনালোঁ, তাৰ লগত মাছৰ মূৰ বনালোঁ। আজি সাধাৰণকৈ এইভাৱেই খাম।